workshop কেনেকৈ পালে ঐ মাতটো নাই নাই নেকি workshop বন্ধ কৰিব হা আপুনিহে ভাল পালে ল'ৰা-ছোৱালী কথা কিছু পায় আছো বাস যি নহওক ভাল লাগিলে আহিলে আমাৰ গ্ৰাম্য প্ৰতিভা সন্ধানী গোষ্ঠী বৰপথাৰ পৰ্যন্ত যি অভিনয়ৰ নৃত্য কৰ্মশালা আয়োজন কৰিলে আমাকো অকণমান নিমন্ত্ৰণ কৰি আপোনালোকৰ মাজত অহাৰ সুযোগ কৰি দিলে সেইবাবে সমিতি বিষয় সমিতি এই উপলক্ষে আপুনি সমিতিসমূহ বিষয়ববীয়া আমি শৃংখলাৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ যি কন্যাই শিশুসকল বা যিসকল নাট্যকাৰ তেওঁলোকে ইমান ধুনীয়াকৈ শিকিলে নাটকখন চালোঁ ভাল লাগিল সকলোৰে উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ তেওঁলোকে আগবাঢ়ি যাওক মোৰ ফালৰ সকলোকে মৰম আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ এই দিনটিৰ বিশেষ উপলক্ষত এগৰাকী বিবাহিত মহিলা অশালীন ইংগিত প্ৰদান কৰি ইতিমধ্যে পলায়ন কৰিছে বেয়া কৰিছে দেই ইমান এটা ধুনীয়া অনুষ্ঠান পাতিছে তাত কোন লম্পটৰ বিবাহিত মহিলা অশালীনটো বেয়া কৰিলে নেপায় যিজন নৱৰ যুৱকে অশালীন ইংগিত দি পলায়ন কৰিছে তেওঁ যদি কোনোবা সভাসদ ব্যক্তিয়ে দেখা পায় তেনেহ'লে 6 লাখ বুজাতি আমাৰ সমিতিৰ সদস্যক গতাই দিবলৈ অনুৰোধ জনাইছোঁ এইদিনে আমি জনাওঁ যে সেই লম্পট যুৱকজনৰ পিন্ধনত আছে এটা ক'লা স্পৰ্টিং এটা আকাশী নীলা জিন্সৰ পেণ্ট আৰু বগা জোতা পুনৰ কৈছোঁ সেই লম্পটজনৰ পিন্ধনত আছে এটা ক'লা স্পৰ্টিং এটা আকাশী নীলা জিন্সৰ পেণ্ট আৰু এযোৰ বগা জোতা ওপৰৰ পৰা জোতালৈকে চিন্তা দিছে চাচোন কি এটা বেয়া সমস্যাত ফচি গ'লো এই স্পৰ্টিংটো চিনাক্সে প্ৰব্লেম নাই খুলি দি জোতা চিনাক্সে খুলি দি প্ৰব্লেম নাই সেই পেণ্টৰ ৰংটো এতিয়া চিনি পাইছে এই অভদ্ৰটোৱে এতিয়া মোৰ সমস্যাটো চাওক মই পেণ্টটো পিন্ধি থিয় হৈ থাকিব নোৱাৰা দূৰৰ পৰাই চিনি পাব খুলি দিব নোৱাৰো তলত আজি মইনা পেণ্টটো পিন্ধি আহিলোঁ কি এটা দুৰ্ঘটনা সমস্যাত মই ফচিছোঁ চাওকচোন Hey, hello, excuse me. Keep quiet, what are you doing? Becky, it's okay. Oh. Hello. Hey, Nami, I'm going to take you to the class. Oh, I have to go Australia and take you to the class. Hey, Sisi, how are you doing? Si kota sesi kamu topa, mau apa sih kan dunia sesi kamu ayo kita topa sesi. Punya bukti dah. Ini bukti. Bukti oh. Nah, kalau ada yang masih ayo, yang tu marah dia apa lagi? Bukti. Ini bukti. Oh bukti. Ini bukti. Satu Saku itu. itu, kamu sudah selesai. Apa sih ini mana masuk? Oh. Ini semua kuliah tak sulit pada yang lain. Ini bukti itu. Ini saku itu. Adalah saku itu atau shampoo company. Shampoo company naik kan ada lagi kata dia ke top itu kali. Nah, rasa ni saya kalau ini shampoo company shampoo kan shampoo saku itu shampoo buat apa itu? Itu apa sagainya itu? Nah, doakan lah, doa juga doa kamu doa kayak. Foto doakan lah itu. Hah? Soalnya kita kan corporate kita mana school kita kita sorkan notun job gitu. School kita kita ramai kita আছে তাত মহিলা ramainya ভাগ নাই এতিয়া সরকার নতুন সিস্টেম লৈছে আমাৰ গোটেই স্কুলবিলাক অসমৰ স্কুলবিলাকৰ মহিলা ramaiকে অপৰায় সবতে তুমিছনা অপৰাধ মানে এপইণ্ট কৰিব কেৱল মাইকী মানুহে ভাত খালে দালি চুৰিলে ভাজি চুৰিলে অৱস্থা আহে ইয়াক এপইণ্ট কৰিলে চিন্তা নাই আমাৰ আহেগা
চব মাতি উঠালে এই মঞ্চত হিৰো কাঞ্চ তুমি নহ'লে আয়াপুনি এই চহৰত নুফুলে বগান ভিৰিয়া। Thank you. ভাল লাগিছে ন? আকৌ ঠিক আছে আপোনাৰ তেনেহ'লে চায়েন্স চায়েন্স ভাল পায় ঠিক আছে আপুনি তেনেহ'লে চায়েন্সৰ প্ৰশ্ন উত্তৰ দিয়ক আপুনি মোক কওক ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত পাৰ্থক্য কি উত্তৰটো দিলে চোকা মানুহ পাই টান মানুহ মাৰিলে কি কৰে ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত পাৰ্থক্য হৈছে এইটোৱে ৰেডিঅ' আৰু বাতৰি কাকতৰ মাজত পাৰ্থক্য হৈছে এইটোৱে যে বাতৰি কাকতখন পাৰি আমি বিহু বতৰত কেঁচা পিঠাগুড়ি কোবাব পাৰোঁ কিন্তু ৰেডিঅ'টো পাৰি নোৱাৰোঁ দেই তই যে মোক জনা দেখাইছ মই কিবা এটা কৰিলে ক'ব পাৰিম হা মই ক'বলৈ প্ৰেক্টিকেল বস্তু আহিব লাগিব বহুত দিনৰ পৰা শাস্তি কৰি আছোঁ মই ইয়াৰ নিচিনা জনা মানুহক বিচাৰি আছোঁ কথা সুধি আছোঁ বাপৰে তই মাতি আনি এইবাৰ আকৌ কি উঠাবা মানে ঢেৰ দিনৰ মই চেপিং কৰি বস্তু অকণ উলিয়াই দিলোঁ কোনোবা জনা মানুহ আহিলে সুধিম ইয়াক পালোঁ ভালে হ'ব পটককৈ কাইলৈ টেষ্টটো কৰোঁ এইটো কি কি সুধিব লাগে কাইলৈ টেষ্টটো কৰি হ'ল চাইকেলখন কলা গ'ল মাছ নিয়া চাইকেলখন লাগে লৈ আহিব লাগিব এইটো খাব পাৰিনে দাদা কিবা মিলিব আছে এইটো টেষ্টটো চাই ল'ব এখন লাগে একো মিলা নাই এই বাহ টেষ্টটোহে কৰিবলৈ ঘৰতকৈ মাৰিছে খাবলৈ নোপোৱা নিচিনা কেনেকুৱা লাগিছে ধুনীয়া লাগিছে ধুনীয়া তোমাৰ খাওঁ মিঠা লাগিছে নেকি নাই দাদা আপুনি নিমখীয়া লাগিছে মিঠা লাগে মোৰ কাৰণে মিঠা লাগে নাই নহয় নাই দাদা মাছ হ'ব সঁচাই কৈছোঁ মিঠা লাগে নাই দাদা বেটা হ'ব দেখিছে ৰাইজ নগাঁও ডক্টৰে মোক এনেই ফাঁকি দিলে মোৰ বোলে পেচাবত চুগাৰ আছে ৰাইজেতো প্ৰমাণ ধন্যবাদ আচলতে আপোনালোকৰ মাজত থাকি ই আজি এই গাঁৱৰ মাটি বাৰী বেছি মোক চহৰলৈ লৈ আহিছিল এতিয়া এইটো সি ক'লৈ গুচি গ'ল এতিয়া মই ৰাস্তা পদূলি চিনি নাপাওঁ চকুৰ উলমনি নোৱাৰোঁ বাপুকণ সি চাগে মোৰ কাৰণে বজাৰ কৰিবলৈ গৈছে নাতিনি চাগে মোৰ কাৰণে ৰৈ আছে বাপুকণ এই ৰাতিখন আপুনি ৰাস্তাত ক'ৰ বাপুকণক বিচাৰি মোৰ ফুৰিছে? বাপুকণ নহয় কাক বিচাৰি আছে মোৰ বাপুকণ মানে মোৰ বাপুকণ ল'ৰা আপোনাৰ ল'ৰা কি মানে আজি অ। মোৰ সেই গাঁৱৰ মাটি বাৰী বেছি অ। মোক চহৰলৈ লৈ আহিছিলে আচ্ছা। আজি তাৰমানে মই চহৰত থাকি ডাঙৰ ঘৰত থাকি এতিয়া মই এনে গুচি গ'ল মই ৰাস্তালৈ গুচি গ'ল এইটো আজিকালি ষ্টেণ্ডাৰ্ড ধনী মানুহৰ এটা কমন কথা আপোনাৰ এটা কাম কৰক আপোনাৰ নিজৰ পৰা হয়তো আপুনি এটা ৰাস্তাত বিচাৰি ফুৰি নাপায় এই ৰাস্তা পাৰলৈ জিৰণি চোৱা আছে অ। তাতে আপোনাক জিৰণি লওক আপোনাৰ ল'ৰাই পালেগে নিজে বিচাৰি আহিব এতিয়া ৰাস্তাত ধপাই থাকিলে আপোনাৰ যদি গৈ পোৱাৰ পিছত যে মানুহবিলাকে কান্দা কুন্দা কৰিব ভালকে কেইখনমান ফটো ল'বি আৰু ভিডিঅ' লৈ মোক দিবি মই ফেচবুকত দিব লাগিব অ'কে ঠিক আছে মই পইচা পঠাই আছোঁ তই তুলি দিবলৈ য়েছ এতিয়া মই মানুহখিনিৰ লগত যাম থাইলেণ্ড এনজয় এইখনে হৈছে আমাৰ বৰ্তমান আধুনিক বুলি কোৱাতকৈ আচলতে ষ্টেণ্ডাৰ্ড বা সফিষ্টিকেটেড এনেকুৱা ইংৰাজী শব্দ এটা ব্যৱহাৰ কৰি ক'লে আমাৰ প্ৰজন্মই চাগে বেছি ভালকৈ বুজি পাব আজি আপোনালোকে দেখিলে চকুৰ আগতে বাপেকৰ মৃত্যু হৈছে পুতেকৰ চকুত কিন্তু চকু পানী নাই বহুত অকণমান আবেগ আৰু এটা কথা ঠিক মাক বাপেকৰ মৃত্যুৰ পিছত লাখ লাখ টকা খৰচা কৰি তেওঁলোকৰ বাধ্য পাতিব ভাত ডাঙৰকৈ ভোজ ভাত খুৱাব ওচৰ চুবুৰীয়াৰ আগত পিতাই মাৰি ক'ব চাহ মই মোৰ মাৰ মৃত্যুত মোৰ দেউতাৰ মৃত্যুত কিমান টকা খৰচা কৰিলোঁ কিন্তু জীয়াই থকা
থকা অৱস্থা সেই পিতৃ মাতৃৰ প্ৰতি আমাৰ আবেগখিনি লৈ আমি কেনেকৈ পাহৰি যাওঁ সেইজন দেউতা যিজন দেউতা এটা সময়ত আমি সৰু থাকোঁতে সামান্য জ্বৰ এটা হোৱা বুলি গম পালে নিজে বৰষুণত পিন্ধি খালী ভৰিৰে নিজৰ ডক্টৰৰ ওচৰত দৌৰিছিল চকু চলচলীয়া কৰি মায়ে আমাক বুকুত সাৱতে কৰি সাহস দি পেলাই কৈছিল ভয় গাইছিল আমাৰে মইনা শুৱনি বাৰীতে বগৰী গোটেই জীৱনটো নিজৰ কথা চিন্তা নকৰি আপোনাক মোক নিজৰ ভৰিৰ ওপৰত তুলি দিব পৰা কৰি দিলেতো তেওঁলোকৰ প্ৰতি আমাৰ দায়িত্ব শেষ বিহু নাইবা পূজাত বৃদ্ধাশ্ৰম অথবা ৰাস্তাত গৈ দেউতাক স্কিপাৰ গেঞ্জি এটা মাক 2x2 ব্লাউজ এটা দি আহিম তেওঁলোকৰ প্ৰতি আমাৰ কৰ্তব্য শেষ কিন্তু আমি কেনেকৈ পাহৰি যাওঁ সেইগৰাকী মাতৃক যিজনী মাতৃয়ে এটা সময়ত নিজে বৰষুণত তিতি আমাক ছাতিৰ তলত লৈ নিজৰ চেঁচা চেঁচা আঙুলিৰে আমাৰ আঙুলি ধৰি গৈছিল ভয় নকৰি বিষয় মই আছো চেঁচা চেঁচা আঙুলি আমেৰিকাৰ আছে নতুন নতুন দেশ নিজৰ দখললৈ আনক চীন দেশে নতুন নতুন প্ৰযুক্তি আৱিষ্কাৰ কৰক কিন্তু আমি অসমীয়া একেবাৰে নিজৰ মা দেউতাৰ লগত থকা সম্পৰ্কটো এটা ৰাখি লৈছোঁ কোনোবাই হাঁহিব